হেল্ল' ভিউৱাৰ্ছ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ পাকঘৰ ৰেচিপিলৈ। আজি মই অলপ বেলেগ ধৰণৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে চবেই চাই ভাল পাব বুলি। সেইকাৰণে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই লৈছোঁ 3টা বইল আলু। এতিয়া মই আলুকেইটা গ্ৰেটাৰৰ সহায়েৰে গ্ৰেট কৰি ল'ম। আলুখিনি আপোনালোকে হাতেদিও পিটিকা কৰি ল'ব পাৰে, কিন্তু হাতেদি কৰিলে কেতিয়াবা আলুৰ টুকুৰা থাকি যায়। সেইকাৰণে মই এখন গ্ৰেটাৰ ইউজ কৰিছোঁ। গ্ৰেটাৰ ব্যৱহাৰ কৰিলে আপোনাৰ আলুকেইটাত সেই সৰু সৰু টুকুৰা থকাটো চান্স নাথাকে। এয়া মোৰ আলুখিনি হৈ গৈছে। এতিয়া মই ইয়াতে পিঁয়াজ দিম। ইয়াতে মই এটা পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই অলপমান ধনিয়া পাত দি দিম। এটা চটপটা টেষ্ট এটা আহিবৰ কাৰণে এতিয়া মই ইয়াতে চাট মছলা দিছোঁ। এতিয়া মই ইয়াতে নিমখ দিছোঁ। নিমখটো আপোনালোকে নিজৰ জোখমতে দি ল'ব। মই প্ৰায় ইয়াতে 1 চামুচ নিমখ দি দিছোঁ। তাৰপিছতে মই দিছোঁ লাল মিৰ্চ। ইয়াৰ জেগাত আপোনালোকে জলকীয়া ব্যৱহাৰ কৰিব পাৰে, খালি সৰু সৰুকৈ কাটি ল'ব। এতিয়া আমি গোটেইখিনি মিলাই ল'ম। ৰেচিপিটো টুইষ্ট দিবৰ কাৰণে মই ইয়াত লৈছোঁ 1 পেকেট কুৰকুৰে। এতিয়া তাক ঠিকছে পিটিব, পূৰা খং তাৰ ওপৰত উঠাই দিব। তাৰমানে কুৰকুৰেখিনিক আমি সৰু সৰু টুকুৰা কৰি ল'ব লাগে। গোটেই পেকেটটো কৰিব নালাগে, আধা পেকেট কৰিলেই হৈ যাব। এতিয়া মই লৈছোঁ ইয়াতে ব্ৰেড। এতিয়া এখন ব্ৰেড ল'ব। আমি ব্ৰেডটোক এটা গোল শ্বেপ দিম আৰু এই গোল শ্বেপটো দিবৰ কাৰণে এটা মই বাতি লৈছোঁ। বাতিটো খালি চাব অলপমান ধাৰ থকা হয় যেন। যদি বাতি জেগাত আপোনালোকে কুকি কাটাৰ ল'ব পাৰে, আৰু যদি ঢাকন আছে ঢাকনো ল'ব পাৰে। এতিয়া ব্ৰেডৰ চেণ্টাৰত মই বাতিটো ৰাখিছোঁ। তাৰপিছত মই হাতখন দি অলপমান দবাই দিছোঁ। দবাই দিয়াৰ লগে লগে ছাইডৰখিনি কাট খাই গৈছে। এতিয়া মই ছাইডৰখিনি গুচাই দিম। এতিয়া মই বাতিটো উঠাই ব্ৰেডৰ টুকুৰাটো ওলাই ল'ম। চাওক কি সুন্দৰকৈ যে ধুনীয়া ৰাউণ্ড শ্বেপ এটা হৈ গৈছে ব্ৰেডখনৰ। মই তেনেকৈ 8 পিচ ব্ৰেড বনাই লৈছোঁ। আমাৰ 8 পিচ ব্ৰেডেদি আমাৰ 4টা পেটিছ আৰামছে হৈ যাব। আৰু বাচি থকা ব্ৰেডৰ টুকুৰাখিনি নেপেলাব। মই কি কৰোঁ আপোনালোকে চাওক। ব্ৰেডৰ টুকুৰাবোৰ মই গ্ৰাইণ্ডাৰত দি গোটেইখিনি গ্ৰাইণ্ড কৰি ল'ম। এয়া ব্ৰেডখিনি গুড়ি হৈ গ'ল। এয়া হৈ গ'ল আমাৰ ঘৰত বনোৱা ব্ৰেড ক্ৰাম্ছ। এতিয়া মই ব্ৰেড ক্ৰাম্ছখিনি থাল এখনত ওলাই ল'ম। আপোনালোকে এনেকৈয়ে ঘৰতে ব্ৰেড ক্ৰাম্ছ তৈয়াৰ কৰি ল'ব পাৰে। আৰু যদি ব্ৰেড ক্ৰাম্ছখিনি বেছি দিন ৰাখিব বিচাৰে তেতিয়াহ'লে এইখিনি ভাজি পেলাই এটা এয়াৰটাইট কণ্টেইনাৰত থৈ দিব। ব্ৰেড ক্ৰাম্ছখিনি ছাইডত ৰাখি এটা বাউল এটা লৈ লৈছোঁ। এতিয়া মই ইয়াতে 1.5 হেতা ময়দা দিম। তাৰপিছত দিছোঁ মই নিমখ। তাৰ পিছত হালধি গুড়ি দি দিছোঁ। গোটেইখিনি মই মিক্স কৰি লৈছোঁ। আৰু মিক্স কৰাৰ পিছত তাতে আমি এতিয়া পানী দিম। পানী মই সৰু কাপৰ 1 কাপ লৈছোঁ। ইয়াতে প্ৰায় 100 ml পানী আছে। পানী মই গোটেইখিনি একেলগে দি দিয়া নাই, অলপ অলপকৈ দি পেলাই এইখিনি গোটেইখিনি মই ঘুটি যাম। ময়দাৰ ঘোলটো মোৰ ৰেডি হৈ গৈছে। ইয়াতে মই পূৰা 1 কাপ পানীয়ে দি দিছোঁ। ঘোলটো খুব ডাঠ কৰিব নালাগে, এইটো পনীয়াই থাকে। এবাৰ চাই লওক কেনেকুৱা হয়। মই দেখাই দিছোঁ। এতিয়া কাটি থোৱা 2টা ব্ৰেডৰ টুকুৰা লৈছোঁ। এতিয়া এখন ব্ৰেডত মই আলু পিটিকাখিনি দিছোঁ। এতিয়া মই ইয়াতে দিম কুৰকুৰেখিনি। নৰ্মেল ব্ৰেড পেটিছটো চবেই খায় আৰু চবেই বনাবও জানে, কিন্তু ইয়াতে মই কুৰকুৰে এইকাৰণে ব্যৱহাৰ কৰিছোঁ যে নৰ্মেল ব্ৰেড পেটিছতকৈ অলপমান যে এইটো বেলেগ হয়। আৰু অলপমান যদি বেলেগ হয় তেতিয়াহ'লে খাবলৈও মজা লাগে। ইয়াতে কুৰকুৰে যোনটো ক্ৰাঞ্চিনেছ সেইটোও আহে, প্লাছ কুৰকুৰে এটা টেংকিনেছ এটা থাকে সেইটোও ইয়াতে আহি যায়। ইয়াৰ ওপৰত আৰু এখন ব্ৰেডৰ টুকুৰা দিয়ক আৰু অলপমান দবাই পেলাই এখন চিল কৰি দিয়ক। এতিয়া মই পেটিছকেইটা ময়দাৰ ঘোলত ডুবাম। গোটেই পিনে লগাই ল'ব ময়দাখিনি। আৰু তাৰপিছতে এইটো মই উঠাই লৈ পেলাই যোনখিনি আমি ব্ৰেড ক্ৰাম্ছ বনাই ৰাখিছিলোঁ তাতে আমি এইটো লগাই দিম। ব্ৰেড ক্ৰাম্ছ গোটেই চাৰিওপিনে লগাই দিব। ছাইডৰ বোৰতো লগাব, ওপৰৰ তলে গোটেইখিনিতে ভালদৰে লগাই দিব। এনেকৈ বনাই বনাই মই বেলেগ এখন প্লেটত থৈ যাম। মোৰ 4টা পেটিছ মোৰ বনোৱা হৈ গৈছে। ময়দাৰ ঘোলখিনিও মোৰ গোটেইখিনি লাগি গৈছে, বাছ 2 চামুচমান থাকি গৈছে। এতিয়া মই এখন ফ্ৰাইং পেন লৈছোঁ। ফ্ৰাইং পেনত মই অলপমান ৰিফাইন অইল দি দিছোঁ আৰু মই গেছৰ ফ্লেমটো ল' মিডিয়াম ৰাখিছোঁ, চাই লওক।
এতিয়া মই ইয়াতে পেটিছকেইটা দি যাম। মোৰ ইয়াতে অকল 2টা পেটিছে জুৰিছে, সেইকাৰণে মই এতিয়া 2টা পেটিছ ভাজি ল'ম আৰু তাৰপিছত বাকী 2টা পিছত ভাজি ল'ম। যদি আপোনালোকে পেটিছকেইটা তেলত ভাজিব খোজা নাই আৰু অলপ বেছি হেল্ডি কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে যোনটো মই ময়দাৰ যোনটো ঘোলটো বনাইছিলোঁ সেইটো আপোনাৰ সেই প্ৰচেছটো পূৰা স্কিপ কৰি দিব আৰু ডাইৰেক্ট এইখিনি সেকি দিব। সেকাৰ টাইমত খালি অলপমান বাটাৰ লগাই ল'ব, তেতিয়াও সেইটো খাবলৈ সোৱাদ লগাই হয়। ব্ৰেড পেটিছকেইটা ভাজোঁতে 5 মিনিটমান লাগিব, তাতকৈ বেছি নালাগে। এতিয়া মোৰ পেটিছকেইটা ভাজা হৈ গৈছে, মই এইকেইটা উঠাই ল'ম। আমাৰ কুৰকুৰে দি বনোৱা ব্ৰেড পেটিছ এতিয়া আমাৰ ৰেডি হৈ গ'ল খাবলৈ। যদি আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই ভাল পালে, তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।